আমাৰ কোকৰাঝাৰ বাৰ এছ'চিয়েশ্যনৰ কাৰণে এটা মানে মনত ৰাখিবলগীয়া স্মৰণীয় দিন, কিয়নো তাৰ আগতে মই আমাৰ এই BTC চিফ মিষ্টাৰ প্ৰমোদ বড়ো আৰু তেখেতৰ লগত তেখেতে যে মানে নিজৰ অমূল্য সময় ক্ষতি কৰি পেলাই আমাৰ ইয়াত আহিছে, এই আমাৰ কোকৰাঝাৰ বাৰ এছ'চিয়েশ্যনৰ বিল্ডিং কনষ্ট্ৰাকশ্যন কৰাৰ কাৰণে যিটো আপোনাৰ ফাউণ্ডেশ্যন লে কৰাৰ কাৰণে যে আহিছে, তাৰ কাৰণে মই তেখেতক মানে মোৰ নিজৰ তৰফৰ পৰা আৰু আমাৰ বাৰ এছ'চিয়েশ্যন তৰফৰ পৰা অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু লগতে আমাৰ এই পলিটিকেল এডভাইজাৰ মিষ্টাৰ মাধৱ চেত্ৰীক আৰু তেখেতৰ লগত আৰু এছ'চিয়েট যিসকল বিষয়া আহিছে, তেখেতসকলকো মই মোৰ মানে তৰফৰ পৰা আন্তৰিক আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু লগতে আমাৰ এই কোকৰাঝাৰ বাৰ এছ'চিয়েশ্যন আপোনাৰ মই অহাৰ পৰাই এইটো আৰম্ভ আছে। আমি জানাৰ মতে 1957 চনৰ পৰা হৈছে আৰু কি 1957 এষ্টাব্লিছ। মই ইয়াতে মানে 1976 চনত জব কৰিছোঁ। তেতিয়া মাত্ৰ 17জন মান আছিল। তেতিয়া তাৰপাছত আমাৰ মানুহ বাঢ়াৰ লগে লগে এইটো আমি এটা নতুন এইফালে দুটা ঘৰ কৰা হৈছে। তথাপিতো আমাৰ কি নহয়, কিটো আপোনাৰ ঠাই নহয়, মানুহ বাঢ়িছে। কিন্তু এই কাৰণে আমি মানে সাহায্য বিচাৰি পেলাই মানে কি হওক এই আমাৰ BTCৰ সাহায্য বিচাৰি পেলাই ফাইনেন্সিয়েল এছিষ্টেঞ্চৰ কাৰণে তেখেতক কৰিছিলোঁ। তেখেতে আপোনাৰ এই আমি জানামতে 2 কোটি টকাৰ চেংচন দিছে। সেইটোৰে আমি আগত ইন'গ্ৰেট কৰাৰ কাৰণে আজি এইটো কৰা হ'ল আৰু কি। ঠিক আছে। আজি আমাৰ মাঘ বিহুৰ শুভেচ্ছাময় আমাৰ এই ঘৰত যিজন আমাৰ প্ৰেচিডেণ্টৰ পৰা আৰম্ভ কৰি ইয়াতে কাম কৰা সিহঁতক আজি বিহুৰ শুভেচ্ছা যাচিলোঁ। তাৰ লগতে আজি অনাৰেবল আমাৰ BTC চিফ প্ৰমোদ বড়ো ছাৰ, তেওঁ ইয়াত আহি পেলাই এটা ভাল কাম আৰম্ভ কৰি তেওঁ ওলাই গৈছে। তেওঁলোকৰো মই আন্তৰিকভাৱে শুভেচ্ছা যাচিলোঁ। লগতে আমাৰ BTC বাসীৰ সবাইক মই মোৰ আন্তৰিক পৰা শুভেচ্ছা যাচিলোঁ। বহুত বছৰৰ পৰা ঘৰত এটা সমস্যা ইনফ্ৰাষ্ট্ৰাকচাৰত হৈ আছিলে। এই ইনফ্ৰাষ্ট্ৰাকচাৰৰ সমস্যাটো আজি সমাধান হোৱা নিচিনা হৈ গৈছে। চিফ ছাৰে নিজে আজি কথা দি গৈছে যে 5 crore পইচা অলৰেডি ঘৰৰ নামত তেওঁ বাজেটত ৰাখি দিলে আৰু এই বছৰৰ কাৰণে 2 কোটি অলৰেডি সোমাই দিলে আৰু বেলেঞ্চটো নেক্সট বছৰৰ কাৰণে ৰাখি দিলে। এইটো আমাৰ কাৰণে কোকৰাঝাৰবাসীৰ কাৰণে বহুত ভাল এটা সংবাদ। তো মই আজি বহুত ভাল লাগিছে আৰু ইয়াত ছাৰৰ লগত বা ঘৰত মুৰব্বীসকলৰ লগত থাকি পেলাই আজি নিজকে ভাল লাগিছে। আজি মই এই কামটো কৰাৰ কাৰণে আগবাঢ়িছোঁ। তো কামটো ভাবিছোঁ 1.5 বছৰৰ ভিতৰতে শেষ কৰাম আৰু ভাল কোৱালিটি লৈ পেলাই ভালকৈ কাম কৰি যাতে এই আমাৰ অঞ্চলৰ মানুহবিলাক বা আমাৰ ডিষ্ট্ৰিক্টৰ মানুহবিলাক ভাল এটা ন্যায় পায় এই ঘৰৰ দ্বাৰা, এইটো মই আশা ৰাখিছোঁ। তো আৰু আপোনাৰ লগত আজি ৰাতিপুৱাৰ পৰা ইমান কষ্ট কৰি ইয়াতে মিডিয়াবাহীসকল আহিছে, আপোনালোকৰো মই বহুত আন্তৰিকভাৱে শুভেচ্ছা যাচিলোঁ মোৰ ফালৰ পৰা। তো মই মানৱ সেৱা সংঘৰ এটা ছ'চাইটি চলাই আছিলোঁ, তো এতিয়াও আছে। তো মানৱ সেৱা সংঘৰ যিটো মানুহৰ কামত জড়িত থকা এই ঘৰত আজি নিজে উপস্থিত থাকি নিজকে বহুত ভাল লাগিছে। তো মোৰ এটাই কামনা যাতে ঘৰটো ভালে ভালে হৈ পেলাই আমাৰ সমাজৰ ভাল এটা যিটো পৰিৱেশ আহিছে তাৰ লগত উন্নতিও আহক, এই বস্তুটো মই মোৰ ফালৰ পৰা বিচাৰিম বা ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰিম।
তো বহুত ভাল লাগিছে আৰু আমাৰ কোকৰাঝাৰ আগৰ কোকৰাঝাৰ হৈ নাথাকিল আজি BTCৰ যেনেকৈ হেডকোৱাৰ্টাৰ আমাৰ মানুহবোৰৰ যিটো চিন্তাধাৰা যিটো থিংকিং সেইটো বহুত আগুৱাই আহিছে তো মই সেইটো জগতে মই এটা আশা ৰাখিছোঁ যাতে নেক্সট দিনৰ আমাৰ মানুহবিলাক ভালে ভাল উন্নতি হৈ যাক তো আজি এই মাঘ বিহুৰ আমাৰ যিটো পূজা হ'ব বা এটা এনজয়মেণ্ট যিটো চেলিব্ৰিটি হ'ব সমাজত সেইটোৰ দ্বাৰাই মই আজি ভগৱানৰ ওচৰত প্ৰাৰ্থনা ৰাখিলোঁ যাতে আমাৰ কোকৰাঝাৰবাসীৰ লগতে বিটিআৰবাসী বা আমাৰ দেশে যাতে ভালে ভাল উন্নতি হৈ পেলাই নিজৰ ভিতৰত এটা ভাল পৰিৱেশ আহি আমি যে সঁচাকৈ ব্ৰাদাৰহুড হয় দাদা ভাই বস্তুটো কি বস্তু সমাজত যাতে সেই বস্তু ইষ্টাব্লিছ হয় আমি ভালকৈ থাকিব পাৰোঁ সেইটো কামনা কৰি মই আজি যিটো সমূহ কিবাটো ইয়াতে ৰাখি দিলোঁ ধন্যবাদ বাজাজ বাইক কিনিবলৈ আগ্ৰহীসকলৰ বাবে ভাল খবৰ কোকৰাঝাৰ চহৰত দাউহাৰু অটো এজেন্সিয়ে 15, 16, 17 জানুৱাৰী আৰু মাঘ বিহুৰ অফাৰৰ লগতে মেগা লোন এণ্ড এক্সচেঞ্জ মেলা আগবঢ়াইছে গ্ৰাহকসকলে তেওঁলোকে বিচৰা বাইকখন সামান্য পৰিমাণৰ টকাৰে ক্ৰয় কৰিব পাৰে দাউহাৰু অটো এজেন্সিয়ে গ্ৰাহকসকলক সৰ্বনিম্ন ডাউন পেমেণ্ট পৰিশোধ কৰি বাইক ক্ৰয় কৰিবলৈ অনুমতি দিয়ে আপুনি দাউহাৰু অটো এজেন্সি কোকৰাঝাৰ চহৰৰ এটা শ্বৰুম লগতে কাৰিগাঁৱৰ উৎসৱ বিপণী আৰু ভোটগাঁও দতমা ফেষ্টিভ আউটলেট আৰু উৎসৱৰ আউটলেট আৰু ভোটগাঁৱৰ উৎসৱ বিপণী বিচাৰি পাব পাৰে বাজাজৰ বাইক চলাবলৈ ভাল পোৱা লোকসকলৰ বাবে দাউহাৰু অটো এজেন্সি শ্বৰুমে এক মহান অফাৰ উৎসৱ লৈ আহিছে যি হ'ব 5 লিটাৰ পেট্ৰল ফ্ৰী 2টা হেলমেট মুক্ত বাইক গ্ৰাহকসকলক বিনামূলীয়া নিশ্চিত উপহাৰ প্ৰদান কৰা হ'ব আপুনি ইচ্ছামতে বাইকখন হাতত লোৱাৰ ভাল সম্ভাৱনা আছে 500 পৰিশোধ কৰি অধিক বিৱৰণৰ বাবে 6000399187 আৰু 8822018193 আপুনি বিচৰা এক নম্বৰলৈ বাৰ্তা প্ৰেৰণ কৰিব পাৰে